নহ'লে দেখাবা আৰু আৰিহেতু এইবোৰ দেৰি গ'ল মোৰ কি দুখ। তো হেল্ল' গাইজ, ৱেলকাম টু নিউ ব্লগ। তো আজি আহিছোঁ অলপমান আৰু পিছফালে। কালি যেনেকৈ প্ৰেক্টিচ কৰিবলৈ আহিছিলোঁ আজিও প্ৰেক্টিচৰ কাৰণে ওলাই আহিছোঁ। এতিয়া আজি বতৰটো বৰ বেছি ভাল নহয়, ৰ'দ চ'দ নাই, ডাৱৰীয়া হৈ আছে, সেইটো কাৰণে টুপি চুপি লগাই আছোঁ। এতিয়া অলপ এক্সাৰচাইজ কৰি গৰম উঠাব লাগিব, তাৰপিছত আপোনালোকক দেখাম আৰু। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, ভাল লাগিব। বন্ধুসকল, আমাৰ যোনটো প্ৰেক্টিচ কৰা জেগা সেইটো জেগাত গৈ পেলাই আপোনালোকক দেখাই আছোঁ। অলপ এক্সাৰচাইজটো কৰি ল'ব লাগিব, গাটো গৰম উঠিলেহে কিবা কিবি কৰিব পাৰিম। আমাৰ জেগাটো বন্ধুসকল, মাজতে কথা এটা মনত পৰি গ'ল। মানে কালি কি হ'ল, মানে ঋতুপৰ্ণৰ ফোনটো কিবা হয় ভাঙি থাকিলে মানে, তো তাৰ অলপ মনটো বেয়া নিচিনা হৈ আছে। তো আপোনালোকে ফোনটো চাই লওক, কেমেৰা দেখিছে নাই নাজানো, কিন্তু পূৰা ডিছপ্লেটো গ'ল, মানে একো দেখি নাপায়, কিবা কিবি আঁচ বহি গ'ল। তো সেইটো কাৰণে তাৰ মনটো অলপ বেয়া হৈ আছে। সেইবোৰ এতিয়া তাকে কৈ আছোঁ আৰু মই, বাদ দে সেইবোৰ, যি হয় ভালৰ কাৰণে হয় আৰু, না কি কোৱা? এই তই টেনশ্যন বাদ দে আৰু, ফূৰ্তি হৈ থাকিম তেনেকুৱা জছত থাকিব লাগিব, যি হ'লেও যি নহ'লেও। তো আমি সদায় কণ্টেণ্ট বনাই যাম, মানে সদায় নোৱাৰিলেও এদিন এৰি বা এনেকুৱা যেতিয়া পাৰোঁ আমি বনাবলৈ চেষ্টা কৰি আছোঁ। তো কথাটো সেইটোৱে, আৰু তাৰ অলপ বেয়া লাগিছে আৰু সেইটোৱে, একো নহয়, সেইবোৰ হৈ থাকিব। বাকী বন্ধুসকল, আপোনালোককতো কোৱা আছিলে আগতে এইটো পুখুৰীৰ মাজত মানে আমি পূৰা ফুটবল বা কিবা কিবি খেলিছিলোঁ বা প্ৰেক্টিচ কৰিছিলোঁ বুলি। তো সেইটো জেগাতে মানে আমাৰ জেগাটো প্ৰেক্টিচ কৰাটো, আৰু আগতে কৰিছিলোঁ, এতিয়া বহুত দিন হৈ গ'ল নাই কৰা। তো আৰু কৰোঁ বুলি ভাবি পেলাই কালিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে ভিডিঅ'টো দেখিছেই, সেইটো ভিডিঅ'টো যদি চোৱা নাই গৈ পেলাই চাই আহিব, ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম। তো আজিও অলপমান প্ৰেক্টিচ কৰোঁ বুলি আহিছোঁ আবেলি টাইমত, আৰু দিনটোত মানে অলপ ব্যস্ত হৈ থাকোঁ, সেইটো কাৰণে দিনত ভিডিঅ' বনাব পৰা নাই। তো এতিয়া এইটো ভিডিঅ'টো শ্বুট কৰিছোঁ আৰু আপোনালোকে চাই থাকক ভালকৈ। এতিয়া বহুত কিছুমান বস্তু, বহুত কিবা কিবি দেখাম আৰু আপোনালোকক। তো বন্ধুসকল, কিবা কিবি কৰাৰ আগতে অলপ মানে বগৰী খাই লওঁ। এই অনুপমে আহিছে আজি আমাৰ লগত, সি মানে বগৰী কেইটামান পাৰি লৈ আহিলে তাৰ পৰা। এতিয়া বগৰীটো ভালকৈ দুটা এটা খাই লওঁ, তাৰপিছত আমি ষ্টাৰ্ট কৰি দিম আৰু। তো চাই থাকক, বগৰী এটা খাই লওঁ, ভালকৈ পকা নাই, কিছুমান পকিছে। ঠাণ্ডা বতৰ ইমান ভাল নহয় বাৰু ঠাণ্ডাত খাবলৈ, টেঙা খাব নোপোৱাকেইটা সেইও খাই দিছোঁ আৰু। টেঙা আছে, এতিয়া খাই লৈছোঁ। এতিয়া কি কৰিম, আপোনালোকে চাই থাকক আকৌ ভিডিঅ'টো। তো বন্ধুসকল, এতিয়া আপোনালোকক ঋতুপৰ্ণে কিবা এটা দেখাব, পাপুৱে। তো আপোনালোকে ভিডিঅ'টো ভালকৈ চাই থাকক। আৰু এতিয়া বতৰটো বহুত বেছি ভাল নহয়, ডাৱৰীয়া হৈ আছে, পূৰা ক'লা ডাৱৰ ওলাই আছে, বৰষুণ আহি যাব পাৰে, সিদ্ধান্ত নাই। আমি অলপ দেৰি প্ৰেক্টিচ কৰি ঘৰলৈ ওলাই দিম আৰু। আপোনালোকে চাই থাকক, এতিয়া কিবা কিবি অলপ দেখাই যাম আৰু আপোনালোকক। তো চাওক ভালকৈ। মানে মাথা চাথা পুৰা ঘূৰাই গৈছিল, মানে অলপ দেৰি শুই ললো ইয়াত মই। মানে মাথাটো এতিয়া অলপ ঘূৰাই আছে, মানে হ'লেও যিকোনো আপোনালোকৰ কাৰণে দেখাইছোঁ, হ'লেও লাইক এটা কৰি দিব আৰু তাৰ কাৰণে বঢ়িয়া লাগিব। তো বন্ধুসকল, আপোনালোকক মই এতিয়া এটা ফ্লিপ দেখাম, যিটো ফ্লিপটো মই আগতে ভালকৈ পাৰি আছিলোঁ, কিন্তু বহুত দিন গেপ দি দিলোঁ যে, সেইটো কাৰণে মানে এতিয়া অলপ নোৱাৰা নিচিনা হৈছে, মানে পৰি গৈছোঁ। তো তেওঁ চেষ্টা কৰি আছোঁ, আৰু যিহেতু কালিৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁহে, তো ডেইলি কৰি থাকিলে আহি যাব। তো এতিয়া আপোনালোকক এবাৰ মাৰি দেখাম, আপোনালোকে ভালকৈ চাই থাকক। তো চাওক আৰু। বন্ধুসকল, আপোনালোকে দেখা পালেই, বৰ ভালকৈ থিয় হ'ব পৰা নাই, এতিয়াও পৰি আছোঁ। আৰু অলপ দিন প্ৰেক্টিচ কৰিব লাগিব ভালকৈ, তেতিয়া আৰু আহি যাব। তো আপোনালোকে যেতিয়া ভালকৈ আহে, আপোনালোকক ভালকৈ দেখাম। তো চাই থাকক ভিডিঅ'টো। এতিয়া আমি আছোঁ, এতিয়া আৰু কিছুমান কিবা কিবি দেখাম আৰু, ভালকৈ চাই থাকক। এইবাৰ ঋতুপৰ্ণে নহ'লে দেখাবা আৰু, আপোনালোকে চাই থাকক। বলমা বন্ধুসকল, আপোনালোকে দেখিছে বহুত ঠাণ্ডা পৰি আছে, যিহেতু
বহুত ঠাণ্ডা মানে কোলা কোলা ডাৱৰ ওলাই আছে আৰু এইবোৰ কৰিছো যদিও মানে গৰম উঠা নাই মানে ঠাণ্ডা আমি এতিয়া এইবোৰ অলপ কৰি আছো বুলি অলপ চলপ গৰম উঠি আছে নহ'লে এনেই মানুহবিলাক এনেই থাকিলে মানে কিন্তু বহুত ঠাণ্ডা পৰি আছে এতিয়া আমাকতো ইমান ঠাণ্ডা পৰা নাই যিহেতু আমি ইয়াত উৰি আছো যে বন্ধুসকল কালি প্ৰেক্টিচ কৰা মানে বহুত দিনৰ পাছত প্ৰেক্টিচ কৰিছিলোঁ তো সেইটো কাৰণে মানে গা চা অলপ বিষ হৈ আছে সেইটো কাৰণে আজি বহুত বেছি কিবা কিবি কৰিব পৰা নাই তো তেও আপোনালোকক অলপ অলপ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু যিমান পাৰে আমি নিজৰ এক্সাৰচাইজটো কৰি ল'লোঁ বাকী এতিয়া এইটো মানে কিবা এটা অলপ চলপ দেখাব চাগে তো আপোনালোকে চাই লওক কি দেখায় কি নেদেখায় যিহেতু ইমান ভাল হোৱা নাই ভৰিবোৰ বিষাই আছে কালিৰ পৰা সেইটো কাৰণে আৰু নকবা আৰু মাৰিছে চাই লওক অলপ ভাল হৈছে এবাৰ বাকী বন্ধুসকল এতিয়া ইয়াৰ পৰা ওলাই যাওঁ আজি বহুত বেছি ঠাণ্ডা পৰিছে আৰু তাতে গাবিলাকো কালি প্ৰেক্টিচ কৰা বিষ হৈ আছে তো সেইটো কাৰণে বেছি দীঘল নকৰা আৰু ভিডিঅ'টো আৰু সেইটোৱে ঋতুপৰ্ণৰ ফোনটো ভাঙিলে আপোনালোকক ক'লোৱে অলপ আগতে আৰু চাওক না আপোনালোকে মোৰ কি দুখ গোটেই এইবোৰ গোটেই এৰি গ'ল মোৰ কি দুখ মই আছো আৰু হ'লেও মাৰ্ট কটা জয় আই অসম তো সেইটোৱে কথাটো বাকী লগ পাম আৰু এটা নতুন ভিডিঅ'ত সিমানটোলৈ আৰু যোনে যোনে নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু ভাল লাগিলে লাইক এটা কৰি দিব লগ পাম নতুন ভিডিঅ'ত বাই